হ্যালো বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। দেখি কেনেতো গম পাইছে কি হৈ আছে এইবিলাক। তো সেই আৰু বছৰৰ শেষৰ দিনটো এনেকৈ আমি খানা খাম বুলি ভাবিলোঁ একেলগে গোটেইখিনি। তেনেকৈ এইবিলাক আয়োজন চলি আছে আৰু খানাৰ। এই এটাৰ দেখিছেনে তাৰ উৎপাত আৰম্ভ হ'ল আৰু সিয়ে বনাব আৰু ইমান কাম কৰিছেও ল'ৰাটো। চাওকচোন বাকী এয়া যোগাৰ আৰম্ভ হৈছে আৰু লাহে লাহে দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। আৰু এটা স্পেচিয়েল ডে হয় আমাৰ কাৰণে, মানে আমাৰ মাৰ জন্ম। তো আমাৰ মাৰ আজি জন্মদিন হয়, তো সেই জন্মদিন হিচাপে বেলেগ একো নাই আৰু মাৰ মনটো ভাল লগাবৰ কাৰণে কেক এটা আনিছোঁ সৰুকৈ, এনেকৈয়ে উদযাপন কৰিলোঁ। কাৰণ মায়ে আমাৰ কাৰণে ইমানখিনি কৰে, তো মাৰ কাৰণেতো এইখিনি আমি একোৱেই নহয়, তথাপিও এইখিনিতো কৰিব পাৰোঁই ন। কেক কাটিং হৈ গ'ল, এতিয়া আমি চাহ খাব ওলাইছোঁ। এই বাচ্চাটো চাওকচোন বাবু, এইফালে গোটেই লেতেৰা কৰি লৈছে খাই, আৰু এইফালে ৰান্ধনি জেগাত বহাই দিছোঁ পুৰা মানুহ, আৰু বনোৱাহে কথা। এইফালে আমি চাহখিনি খাই লওঁ এতিয়া ধুনীয়াকৈ। ইয়াতে সকলোৱে কাম কৰি আছে। আজি আমাৰ ইয়াতে খানা আছে, আজি 31 ডিচেম্বৰ হয়, তো আজি ইয়াতে খানা চলি আছে মোৰ পেহীৰ ঘৰত। ইয়াতে কাম কৰি আছে পুৰা, তাতে আইতাই কিবা চাই আছে। সুধিম আমি হা কি কি আছে আজি খানাত। আজি কি কি আছে খানাত? চব আছে, গাহৰি, ছাগলী, ব্ৰইলাৰ চব আছে। চব আছে বুলি কৈছে। এতিয়া খানাত কি আছে চাওঁ। আৰু এইটো হৈছে আমাৰ কুটি কুটি বাবু, ই বহুত ভাল হয়। এইখিনি মুৰ্গীৰ মাংস সৰু সৰুকৈ পিচ কৰি জ্বলা ভাজি কৰিছে এনেই খাবৰ কাৰণে। আৰু এইফালে ছাগলী মাংসটো ডাঙৰ ডাঙৰকৈ দিছে, তো গোটেইখিনি সৰু সৰুকৈ কাটা হৈ আছে। আৰু এইফালে মাছ ফ্ৰাই কৰি আছে। তো এনেকৈ যোগাৰবিলাক হৈ আছে অলপ অলপকৈ। এইফালে গাহৰি বইল কৰি থৈ দিছে, এইফালে চব ৰেডি হৈ আছে, মানে বনাব বাকী। এইফালে চিকেনটো বনাই আছে পূৰা হ'বই আৰু। এইফালে চিকেন, যোনে গাহৰি নাখায় বা ছাগলী নাখায় তো চিকেনটো আগত বনাই লৈছে। এইফালে ছাগলী বনাই আছে, আৰু এইফালে চিকেনটো হ'লে আৰু। তো এনেকৈ গোটেইখিনি ৰেডি হৈ আছে। এইফালে মই চিকেন কেইপিচমান পুৰিবৰ কাৰণে ৰেডি কৰিছোঁ, আৰু 2-3 ষ্টিক দি দিম আৰু। তো তেনেকৈ পোৰা মাংস খায়ো ভাল লাগে ন, তেনেকৈ এইকাৰণে ৰেডি কৰি দিছোঁ। এইফালে পূৰা বনাই আছে সদায়। তো এইফালে মই ভাবিলোঁ চিকেনখিনি পুৰি লওঁ আগত। তো এনেকৈ হৈ গ'ল চিকেন পুৰা, আৰু বাকী আছে অলপ। তো এনেকৈ চাটনি বনাই লৈছোঁ। এইফালে গাহৰি আদা খাই শেষেই, তাৰপাছতহে মই দেখিলোঁ। বছৰৰ শেষৰটো দিন এনেকৈ আমি ফূৰ্তি কৰিলোঁ, আৰু 2023টো এনেকৈ বিদায় দিলোঁ। তো আপোনালোকৰ ভিডিঅ'টো চাই আমাৰ কেনেকুৱা লাগিছে লাইক এণ্ড কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে আৰু মোৰ চেনেলত আপুনি নতুন, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আমি 2023 মানে 12টাৰ আগতে খানাটো খাই লওঁ। তো বাই বাই।